আছোঁ যে কংগ্ৰেছ দল এক ডুবন্ত নাও, তাত কোনো নুঠে। এতিয়া কংগ্ৰেছ দলৰ এতিয়া যিসকল মূল ব্যক্তি আছিল বা ভাল ব্যক্তি কংগ্ৰেছ দলতো আছিল, মই প্ৰায়ে কৈ থাকোঁ, তেওঁলোকে এতিয়া বিজেপিৰ ফালে গতি কৰিছে আৰু তেওঁলোকে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাম কাজৰ প্ৰতি আকৰ্ষণ হৈছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী গতিশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজত তেওঁ দেখিছে খুব কম সময়ত যিমানবিলাক কাম কৰিছে সাধাৰণ শ্ৰেণীৰ ৰাইজৰ কাৰণে, দুখীয়া ৰাইজৰ কাৰণে, আৰু যিটো দলৰ নিয়ম আছে, নীতি আছে আৰু নেতা আছে, সেই দলতে আজি ৰাইজ থাকিব। এতিয়া কংগ্ৰেছ দলৰ নেতা নাই, নিয়ম নাই, নীতি নাই, তাত কোন থাকিব? গতিকে তেওঁলোকৰ সেই পৰিয়াল কেন্দ্ৰিকেই হওক, স্বজন পোষণ নীতিত আজিকালি কোনোৱে এনেকুৱা ধৰণৰ উঠি অহা প্ৰজন্মই এইবিলাকত আস্থাত নলয়, তেনেকুৱা ৰাজনৈতিক দল। এতিয়া ভাৰতীয় জনতা পাৰ্টি যিহেতু এটা আদৰ্শগত ৰাজনৈতিক দল, সদায় দেশৰ কাৰণে চিন্তা কৰা, সাধাৰণ শ্ৰেণীৰ ৰাইজৰ কাৰণে চিন্তা কৰা দল, দুৰ্নীতি ভ্ৰষ্টাচাৰ নাইকিয়া কৰি দিছে। আমি সকলো নিযুক্তি লিগেল কৰিছোঁ যাতে যোগ্যজনে পাওক, এইবিলাক কামৰ প্ৰতি ৰাইজ আকৃষ্ট হৈছে। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিত এতিয়া য'ত যিমান সদস্য আছিল এতিয়া সকলো আহি যোগদান হৈছে। আজি 3000 ওপৰৰ আপোনালোকে দেখিছে। আমি নিজে ইয়াত থাকিবলৈ পাই মই নিজে ধন্যবাদ জনাইছোঁ। মই আটাইখিনি নতুন দলক জাতিৰ হৈ, নিজৰ মাটিৰ হৈ, নিজৰ অঞ্চলটোৰ হৈ, ৰাইজৰ হৈ, দেশ মাতৃৰ সেৱা কৰিবৰ কাৰণে তেওঁলোকে যোগদান কৰিছে বুলি মই কৈছোঁ তেখেতসকলক। আৰু তেওঁলোকে এই উন্নয়নৰ গতি ত্বৰান্বিত হ'ব। ডিব্ৰুগড় জিলাত আমি মৰাণ সমষ্টি, এইটো সীমামূৰীয়া, এইটো মাহমৰা আৰু মৰাণ সমষ্টি, ইয়াতে ইটো সমষ্টিৰ পৰা ইটো সমষ্টিত প্ৰভাৱ পৰে। মই ভাবিছোঁ এনেকুৱা যোগদানে আমাৰ কংগ্ৰেছ দল এতিয়া একেবাৰে মফিমূৰ হ'ব, তেওঁলোক একেবাৰে নিপাত হ'ব। মই এতিয়া যিটো দেখিছোঁ, এতিয়া ৰাইজৰ মাজত যিটো প্ৰচাৰ চলিছে যে আমিও এতিয়া আৰু কংগ্ৰেছ দলত নাথাকোঁ, বিজেপিতে যোগদান কৰিম। আজি যোৱা কেইদিনমানৰ আগত মাহমৰাটো প্ৰায় 3 ঘৰ যোগদান হৈছে। এনেধৰণে আমাৰ এই অঞ্চলটোৰ এতিয়া কংগ্ৰেছমুক্ত অঞ্চল হ'বলৈ গৈ আছে।